মানে খং উঠি যায় নহয় একদম গছ কাটি পেলাই দিও নি বাৰু বুঢ়া তাত পৰিয়ে থাকিব চাচোন বাৰু ৰাতিপুৱা গধূলি দুবাৰকে আমনি লাগে নহয় ভাইকে মোকামকা কৰি নাহাৰিলেও নহয় একদম নাহাৰিলে একদম ৰঙা ৰঙা চকু দেখাব শাহু মায়ে বুজিছে এখন খাইহে ল দেই এইবোৰ খাই ঐ জোবান দৈ ভাত খালি কি দি ঐ এইটো চাইড হ'ল এইটো চাইডে খাই লবা ঐ নদী বাঢ়িলে ঐ ইমান মানুহবোৰ হাউ খাউ গৈছে এইফালে ৰাস্তাটো বৰ বেছি দিন লাষ্টিং নকৰে দে ঐ নদী বাঢ়িলে উজান উঠিলে বল বল আজি সেই পেমেণ্ট ঘৰতে থাকিবগৈ লাগিব যেনে তেনে আজি ৰাতিটো কটাওঁ কাইলৈতো কাইলৈ চিন্তা কৰিম আৰু দেই তই আকৌ থাকিম বুলি কবি দেই থাকিমেই তেনেকৈ বুলি কবি আকৌ তেতিয়াহে সেই থাকিবলৈ দিব আকৌ দেই আৰু সেই তুমি লিষ্টখন কৈ দিবা সেই মই বুলি সেই গাহৰি মাংস বুলি এইটো কিবা পুৰি দিলেহে খাই ভাল পাওঁ বুলি দেই এজনী আহিলে নহয় এজনী মোৰ মানে চকু পাই দেখিলে মন নাহে দেই মানুহৰ ঘৰে ৰাতিটো কেনেকে কাৰ ঘৰত কটাব পাৰো অকল সেইবোৰে ঠাণ্ডা টাইম নিজৰ ঘৰ আছে বাৰী আছে নিজৰ মানুহটো আছে আনকি সেইবোৰ কাম কৰি থাকিব লাগে আকৌ লোকৰ ঘৰে পলালো ভালেই হ'ল দূৰতে ঘৰ বাৰী আছে থাকিব পাৰে তাৰ চাগে স্বভাৱটো বেয়া সেইটো কাৰণে আকৌ এনেকে ৰাস্তাই পৰিলে হকে বিহকে মানুহৰ চিনাকি অচিনাকি কথা নাই মানুহৰ ঘৰত থাকিবলৈ যায় মই ভাল নাপাওঁ বুজিছে এইবোৰ ভাল মানুহৰ লক্ষণ নহয় নহয় মই ৰুমতে সোমাওঁগে দেই এইবোৰ দেখিলো যেতিয়া ঘৰ আগফালে হেৰি দৰ্জা তলা মাৰিলে নহয় দেই পেমেণ্টৰ বৰ্তাঘৰত থাকিবলৈ নিদিলে এই বলুকাই দোকানে যেনে থাকিব লাগিব আমি শুই ল'ম দেই বিচনাত তেতিয়া খেদিব নোৱাৰে বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলো কাৰণে আহিলো ভাল আহিছে ঘূৰি ফুৰিছে কি বুলি আহিলো যি থাকিম বুলি আহিছা আমাৰ ঘৰ বিচনা নাই নহয় আকৌ একো নাই হ'ব মাটিয়ে বালিয়ে পৰি থাকিম কাপোৰ এখন দলিয়াই দিলে হ'ব ইছ ৰাম ঠাণ্ডা দিনত ক'ত মাটিত পৰি দিবা হয় ঠাণ্ডাত বা নহয় বিচনা নাই এখন আমাৰ ল'ৰাটো শুৱে একো নহয় থাকিম মাটিতে পৰি থাকিম আৰু মুখৰে বিচনা ইয়াত আকৌ ল'ৰাটো বাপেকে শুৱে ঐ তাৰ ভিতৰত আকৌ ছোৱালীজনী মই শুৱা আৰু নাই নহয় দিয়া একো নহয় কাপোৰ এখন দলিয়াই দিলে হ'ব পাতলা কাপোৰ আমি মাটিতে এডোখৰতে শুম দুইটা এই নালাগে নহয় চিন্তাটো বেলেগ এদিনাখনি আহিবা আজিয়ে থাকিম বেলেগ এদিন নাহো আৰু এই নালাগে আহিব আজি কোনটো চাওঁ বেগ চেগবোৰ ইয়াতে থলে পাই স্কুলৰ পৰা আহি তুমি বৰ বেয়া এজন আহিলা নহয় নহ'লে যোৱাকে যোৱা নহ'লে বুজিছা যোৱাকে যোৱা নহ'লে এই আমাৰ ঘৰ লেফ্ট চাইড নাই ঐ সেইটো কাৰণে কৈছো যোৱাকে বহুত এপাত আহিছে নহয় একদম চব বস্তু এটা লুকুৱাব লাগিব চুৰ নহয় আকৌ চুৰ বুলি কোৱা হৈছে মানুহ লোকৰ ঘৰে থাকিবই আৰু একদম গা চা ভাল নহয় এনেই তাই লোকৰ ঘৰত থাকিবলৈ দিন আছে নিজৰ ঘৰখন চফা চিকুণ কৰি পিনি তাই ঘৰত থাকিব নোৱাৰে গিৰিয়েকহঁতৰ লগত তিনিটা আছে ল'ৰা এতিয়া এটা আকৌ এই লগত লৈ ফুৰিছে আৰু দুটা ঘৰত পেলাই থৈছে কি যে মানুহ দেই এখনকে ল'ৰা শুবি ৰাতি আৰু কাপোৰ নাই দেই হ'লে মা একদম সেই একোৱে কাপোৰ নাই আমি তেনেহে শুইছো আৰু হ'ব কৃষ্ণ তেনে আজি গ'লা